থাপ মাৰি পিনি ওপৰলৈ আনি পিনি এনেকৈ খাই দেখিছেনে তো যাৰ কাৰণে পানী টোপালবোৰ পৰি গৈছে সেইটো যিমানটো মুখত আহে সেইটো সিহঁতত যিমানটো পৰিমাণৰ পানী লাগে পানীটো আধাটো পৰি থাকি আহে গম পালেনে সেইটো কাৰণে এই বাঁহৰ চুপিটো যে বাঁহৰ চুপিটো লগাই দিয়া ব্যৱস্থা কৰিব দেই বাচনৰ হাইটটোৰ কথা কৈছিলোঁ এই হাইটটো এতিয়া বৰ্তমান মই আপোনালোকক ওখ কেনেকৈ কৰিব পাৰি বাঁহৰ চুপিটো কেনেকৈ ধৰণে বনাব পাৰি তাকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক এতিয়া এনেকুৱা এডাল বাঁহ কাটি ল'ব বাঁহ কাটি ইমানটো চাইজৰ এটা চুপি বনাই দিব হা এইটো এনেকৈ কৰি জোখটো লৈ ল'ব জোখটো লৈ এনেকৈ কৰ্ট বা হেক্সো ল'ব তেতিয়া মানে কি হয় সমান হ'ব এইটো সমান হ'ব হা দেই আমি সদায় দানা বাচনটোৰ হাইটটো মেইনটেইন কৰোঁ হয় নাই পানী বাচনটোৰ হাইটটো কেতিয়াও মেইনটেইন নকৰোঁ পানী বাচনটোৰ হাইটটো মেইনটেইন কৰিবলৈ হ'লে আমি এইটো পৰ্যায় কৰিব লাগিব বেলেগটো আমাৰ হাতত উপায় নাই ন ঠিক আছে এতিয়া তুমি ইয়াত যদি আমি দিওঁ পানীটো ইয়াৰ মানে কি হৈছে মুৰ্গীটো খাবৰ কাৰণে চাপো হৈছে হয়নে নাই এইটোতো সৰুতে দিওঁ এনেকৈ আমি তাৰপিছত ডাঙৰ হ'লে এনেকৈ কৰি দিওঁ এতিয়াও মানে মুৰ্গীটো আমি এতিয়া দানা বাচনটো সদায় ওখ চাপো কৰিব পাৰোঁ পানী বাচনটো আমি ওখ চাপো কৰিব পাৰোঁ নেকি নোৱাৰোঁ নহয় তাৰ কাৰণে আমি এইটো বস্তু এই চুপিটো এই বনাই ল'লোঁ এইটো ইয়াত আমি ভৰাই দিওঁ ঠিক আছে দেখিছেনে সোমাই গ'ল হা এনেকৈ সোমোৱাই দিলোঁ আমি ঠিক আছে তাৰপিছত এইটো এনেকৈ ইয়াত সোমাই দিম এইটো বাৰ্ডটো চাই পিনি হেল্থটো চাই কৰিব হা কিমানটো ওখ লাগে কিমানটো চাব লাগে সেই হিচাপত এতিয়া মইতো এনেই হয়তো চাব বেছিকৈ হেৰি কৰিবলগীয়া হ'ব পাৰে এইটো বস্তু এনেকৈ ধৰণে আপুনি বাঁহৰ চুপিটো ইয়াত লগাই ল'ব লাগিব বাঁহৰ চুপিটো লগাই ল'লে মানে ডিংকাৰটো ষ্টেণ্ডটো হাইটটো মেইনটেইন হ'ব আমি সদায় দানা বাচনটো ওখটো চিন্তা কৰোঁ পানী বাচনটো সদায় নকৰোঁ পানী বাচনটো কাৰণ পানীটো মেইন পানী যেতিয়া আমি পানী কনজামশ্যনটো বেছি ভাল হ'ব তেতিয়া বাৰ্ডৰ হেল্থটো ভাল হ'ব দেই সেইটো কাৰণে তুমি এইটো বস্তু এনেকৈ ধৰণে কৰিবা এতিয়া চোৱা তুমি ওখ হৈছে ন হা এতিয়া উঠাই দিয়া এতিয়া চোৱা এতিয়া দানা লেভেলটোৰ লগত পানী লেভেলটো হ'লনে নহয় এতিয়া পানীটো তাত খাবলৈ যাব চাব পোৱালিখিনি মানে খেলাই দিম এতিয়া আপোনালোকে দেখিবলৈ পাইছে এই যিটো আমাৰ পানী বাচনটো হাইটটো মেইনটেইন হৈছে বৰ্তমান বাঁহৰ চুপিটো আমি কেনেধৰণে লগোৱাৰ ব্যৱস্থাটো আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে পানী বাচনৰ হাইটটো আমাৰ যিটো কপটোৰ লেভেলত হ'ব লাগে নহ'লে আমাৰ নেজডালৰ লেভেলত হ'ব লাগে এই দেখিছে আপোনালোকে সুন্দৰকৈ পানী খাই আছে বৰ্তমান এই কিমান সুন্দৰকৈ খাবলৈ পাইছে দেখিছেনে পানী তো এনেকৈ ধৰণে বাঁহৰ চুপি লগাই দিব